গ'ল আৰু কালি মেমে লিখিব দিলে মই ধুনীয়াকৈ লিখিব পাৰিম পংখী এজনী পংখী ৱাও মোৰ পংখী এজনী দেখোন পঢ়ি আছে পংখী কিনো পঢ়ি আছা তুমি পাপা মোৰ কালি এক্সাম আছে নহয় এক্সামৰ কাৰণে মই কবিতা মুখস্থ কৰি আছো আৰু মোৰ কবিতাটা মুখস্থ হৈ গ'ল তুমি ক'লৈ যোৱা পাপা মোৰ পংখী মাজনী গুড গাৰ্ল তুমি বাৰু পংখী মই কিবা অফিচৰ কামৰ কাৰণে বাহিৰলৈ যাওঁ 4 দিনমান তুমি মাৰ লগত এইকেইদিন ভালদৰে থাকিবা দেই আৰু এক্সামটো ভালকৈ দিবা হ'ব দিয়া পাপা প্ৰিয়া মই বাৰু যাবলৈ ওলালোৱে আৰু এইকেইদিন পংখীৰ অলপ ভালদৰে যত্ন ল'বা তাইৰ কালিৰ পৰা এক্সাম আছে নহয় পাৰা যদি অলপ তাইক দেখুৱাই দিবা আৰু তাইক টানকৈ একো নক'বা দেই মাক নোহোৱা ছোৱালী এতিয়া তুমিয়ে তাইৰ মাক হ'ব লাগিব তুমি নিজৰ মাকৰ নিচিনা মৰম কৰিব লাগিব বাৰু হ'ব দিয়া মই এতিয়া যাওঁ এফালে আকৌ মোৰ দেৰি হৈ যাব নহ'লে বিকি তুমি যে কোৱা নহয় আৰে মইনো কেতিয়া পংখীক টানকৈ কৰোঁ আৰু মইতো তাইক এতিয়া নিজৰ মাকৰ নিচিনা মৰম কৰোঁ আৰু মোৰতো এতিয়া কোনো নিজৰ সন্তান নাইয়ে এতিয়া পংখী মোৰ ছোৱালী হ'ব দিয়া তুমি এইবিলাক কথা চিন্তা কৰিব নালাগে মই তাইক নিজৰ সন্তানৰ নিচিনাকৈ ৰাখিম যোৱা তুমি ভালদৰে যাবা আৰু ভালদৰে সোনকালে আহিবা বাৰু হ'ব দিয়া প্ৰিয়া মই বাৰু তোমাক জানো তুমি যে মৰম কৰিবা বাৰু ঠিক আছে দিয়া যাওঁ বাই মহাৰাণীক নিজৰ সন্তানৰ নিচিনা মৰম কৰিব লাগে তাই বহি বহি খাব আৰু মই তাইক কাম কৰি খুৱাই থাকিম ৰহ তোক কোৱা আজি মই খুৱাই আছো পংখী পংখী ক'ত মৰি আছ মা মোক তুমি মাতিছিলা নেকি মই পঢ়ি আছিলোঁ হ'ব মহাৰাণী পঢ়ি দেখাব নালাগে যা মোৰ কাৰণে একাপ চাহ বনাই লৈ আহ মোৰ মূৰটো একেবাৰে টিকটিকি আছে আজি হ'ব দিয়া মা আজি কিয় তেনেকৈ কৈছে মোক মা চাগে কিবা কথাত খং উঠি আছে এইকাৰণে নেকি কৈছে মই চাহ বনাই লৈ গ'লে মা খং কমি যাব আৰু মা মূৰত দেখো ভাল হৈ যাব মা এয়া চাহ লোৱা পংখী তই কি এই গৰম চাহকাপ খালি মোক মাৰিব বিচাৰিছিলি হা নিজৰ মাৰটো মোৰটো খালিয়ে আৰু এতিয়া মোকো মাৰিব বিচাৰিছিলি হা মহাৰাণী নেক্সট টাইম তই মোক মা বুলি নামাতিবি তোৰ কোনো মা নহয় আৰু মোৰো তই কোনো সন্তান নহয় চাই দে পৰা বহুত কথা এইদিনৰ পৰা যে এখন ঘৰ অশান্তি হৈ গৈছে বল তই এতিয়া ফ্ৰেছ হৈ ল'বি আৰু তোৰ এইবিলাক কথা বহুত ক'বলগীয়া আছে ভণ্টি তই যে এবাৰ চিন্তা নকৰিবি এইবাৰ তোৰ মই গোটেই প্ৰব্লেমবিলাক ছল্ভ কৰি থৈ যাম এইবাৰ মই যিটো প্লেনিং কৰি আহিছোঁ নহয় এই পংখীনে চংখীক এইখন ঘৰৰ পৰা উলিয়াই আহি পঠাম আৰু তই চাবি তোৰ গোটেই শান্তি ঘূৰি আহিব আৰু তোৰ কিবা অশান্তি হৈ থকাটো মই সহ্য কৰিব নোৱাৰোঁ ভণ্টি তই চিন্তা নকৰিবি এইবাৰ এইজনীক এইখন ঘৰৰ পৰা উলিয়াই পঠাম তই ঠিকে কৈছ আমি দুইজনী মিলি এইখন ঘৰৰ পৰা এইকেইদিনৰ ভিতৰতে উলিয়াই পঠাব লাগিব কাৰণ এইকেইদিন বিকি নাই কিবা কামৰ কাৰণে বাহিৰলৈ গৈছে আৰু এইকেইদিন আমাৰ ভাল সুবিধা হ'ব বল এতিয়া বা কাপোৰ খোলালি ল চাহকাপ খাই ল আৰু তই চাহকাপ খাই অলপ ইয়াতে ৰেষ্ট কৰ মই বাৰু ভাতত লাগোগৈ তই আহিছ নহয় বহুত দূৰৰ পৰা দূৰ চাগে বহুত ভোক লাগিছে ভণ্টি তইনো আকৌ কেলৈ ভাত বনাব লাগে এই তোৰ ঘৰত আছে নহয় এইজনী চাকৰণী পংখীনে চংকীজনী তাইকে দি আকৌ বনাবলৈ মই ইমান দিনৰ মূৰত আহিছোঁ তই অলপমান মোৰ লগতে বহ আৰু এই পংখীনে চংকী তাইকো অলপ মাজে মাজে শাস্তি দিব লাগে তেতিয়াহে তোৰ ঘৰৰ পৰা সোনকালে যাব তাই
কথাই কৈছ আজি এইজনীকে মই ভাত আঞ্জা সকলো ৰান্ধিব দিব লাগিব আৰু এনেকৈ শাস্তি দিব লাগে হা তাই ৰাতিপুৱা মই চাহ বনাব দিলোঁ বা তাই গৰম গৰম চাহ আনি মোৰ হাতত ঢালি দিছে তাইক এনেকৈ শাস্তি দিব লাগিব তেতিয়াহে তাই এইখন ঘৰৰ পৰা যাব ৰহ আজি তাইক সকলো মই ভাত আঞ্জা মই সকলো ৰান্ধিব দিব লাগিব তাক তাই মছলা আজি ভণ্টি তই যে মোৰ কথা এনেকৈ মানিবি মই ভবাই নাছিলোঁ এইকেইদিন চাগে মই ইয়াত থাকি বহুত একেবাৰে সুখ পাম দেই ভণ্টি তই গমে নাপাবি মই কেনেকৈ তোৰ ঘৰখন ধ্বংস কৰি পেলাম কাৰণ তই মোৰ মাহীমাৰ ছোৱালী আছিলি হা তোৰ মাৰ কাৰণে মোৰ মাক দেউতাই মৰম কৰা নাছিলে আৰু ইয়াৰ বদলা মই লৈহে এৰিম হা তই মোক কিমান শাস্তি দিছিলি কিমান কষ্ট দিছিল তোৰ মায়ে মোক এতিয়াও মোৰ মনত আছে আৰু সেইকাৰণে আহিছোঁ মই আজি তোৰ ঘৰখন ধ্বংস কৰিবলৈ তোৰ মাহে মোৰ মাৰ ওপৰত লোৱা বদলা ল'বলৈ মহাৰাণী ইয়াতে বহি কান্দি আছে মোৰ আগত তই কান্দি দেখাই কিনে লাভ নাই হা যা ভাত আঞ্জা গৈ আৰু মোৰ বা আহিছে আজি মই মাছ মাংস মই সকলো কিনি আনিছোঁ যা ভাত দালি চব্জি মাছ মাংস সকলো ৰান্ধিবি আৰু যদি ভাত আঞ্জা সোৱাদ নহয় তেতিয়াহ'লে সেই আঞ্জা তোৰ মই মূৰত ঢালিম পালি নহয় বুজি যাই এতিয়া ভাত খাবলৈ নাপা এই খাই কথা মনত ৰাখিবি আৰু এনেকৈ মোৰ আগত চকুৰ পানী ওলাই কোনো দৰকাৰ নাই কোনো লাভ নহ'ব তোৰ যা এতিয়া বিছনাৰ পৰা উঠি যা আৰু ভাত আঞ্জা বনাগৈ কি হ'ল শুনিছা নাই হা কান্দি থাকিবি যাবি ইয়াৰ পৰা নহ'লে তোৰ চুলি তুলি কাটি টকৰা কৰি দিম বাপেকে হা যা এতিয়াৰ পৰা খৰিয়ালৰ নিচিনা চকুৰ পানী ওলাই কিনে মোৰ আগত লাভ নহ'ব তোৰ এইজনীৰ পৰা যে অশান্তি নাইকিয়া হৈছে বা আহিছে ঠিকে হৈছে আৰু বাৰ লগত মিলিয়ে মই এই কিবা এটা কৰিব লাগিব বিকি নাহোঁতে এই কিবা এটা বন্দবস্ত কৰিব লাগিব এইখন ঘৰৰ পৰা খেদি উলিয়াব লাগিব